সকলোকে স্বাগতম জনাইছোঁ মইনা টিভিলৈ। আজি আমাৰ নাম আছে, নাম পাতিছে, তাকে ওলাই আছোঁ। বাহিৰত বহুত মানুহ আহিলে আৰু আহিবলৈ আছে। আপোনালোককো দেখাম আজি, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু বলকচোন চাওঁগৈ। এইফালে চাহ দিবৰ কাৰণে ৰেডি কৰি আছে, ইফালে কোমল চাউল বনাবৰ কাৰণে পেকেট কেইটা আনি থৈছে, ইফালে চৌ পাতি থৈছে আৰু গুৰ কটাই কাটি আছে, ইফালে আকৌ ধুনীয়াকৈ থাপনাও পাতি আছে। ইফালে ভিতৰত পনীৰ বনাইছে, ইয়াত পনীৰ মটৰমাহ আৰু বিলাহীৰ লগত ফ্ৰাই কৰি আছে। আৰু বহুত ভিডিঅ' আছিলে, কি হ'ল জানো। আৰু ইফালে আমি সেৱা কৰিবলৈ লৈছোঁ। আকৌ ভিতৰত ৰাতিপুৱাই অহা আই বাপসকল কিছুমান ভাত নোখোৱাকৈ আহিছে, সেইবোৰৰ কাৰণে কোমল চাউল ৰেডি কৰিছিলোঁ দৈ গাখীৰ লগত। এইফালে খাই আছে ভিতৰত। তাৰ পাছত আহিলে ইয়া নাম দি আছে, ঘুটুঙৰ পৰা আহিছে বাপ এজন, তেওঁ নামটো ধৰিছে। আৰু এইফালে আহিছে বহুত ভকত আহিছে, নগাঁৱৰ পৰাও আহিছে বাৰু, আৰু আমাৰ গাঁৱৰে। এইফালে আহিলে, এইফালে ভাত খাব টাইম হৈ গ'ল আৰু সকলোৱে বহি খাই আছে। মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাবৰ কাৰণে। এইফালে বাহিৰত খাইছে, এইফালে চাংঘৰত উঠি খাইছে। বহুত মানুহ হৈছিলে মানে, জেগা নোজোৰে, সেইকাৰণে সিহঁতৰ ঘৰৰ ওপৰতো খালেগৈ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।